balikuchi bezera road আৰু আপোনালোকে ভাবি আছে নেকি ফাৰ্নিচাৰ ঘৰত ফাৰ্নিচাৰ লাগে বুলি যদি ভাবি আছে আহক ইয়াতে মানে এখন নতুনকৈ ফাৰ্নিচাৰ দোকান হৈছে একচুৱেলি নামটো দিয়া নাই এখন দোকানখনৰ নাম মা ফাৰ্নিচাৰ হাউচ সো আপোনালোকক যদি কম ৰেটত যদি ফাৰ্নিচাৰ ল'ব বিচাৰিছে চেগুন কাঠৰ হয় অলৰেডি গোটেই চেগুন কাঠ পাব এই চাই লওক ডিজাইনবোৰ ধুনীয়া ধুনীয়া ডিজাইন আপোনালোকে যদি ল'ব বিচাৰিছে ইয়াতে ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম নাম্বাৰটো দি থৈ দিম ফোন নাম্বাৰ সো আপোনালোকে চাই ইয়াৰ পৰাই কণ্টেক্ট কৰি ইয়াতে ফাৰ্নিচাৰ সেট অৰ্ডাৰ দিব পাৰিব তো চাই লওক ডিজাইনবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি কেনে জনাব আৰু যদি ভাবি আছে গুৱাহাটীত চাই গুৱাহাটীত বহুত ৰেট হয় এইটো সেটত মোটামুটি 2.5 লাখ টকা এইটো সেটৰ দাম গুৱাহাটীত এইটো সেট মোটামুটি 3.5 লাখ মান টকা হয় মোৰ এটা উদাহৰণ আৰু মানে আপোনালোকে চাই কেনে জনাব এইটো ধুনীয়া শ্ব'কেছ চাই লওক ইয়াৰ অনাৰজন আছে মই অনাৰজনৰ অধিকাৰী মানে এই দোকানখনৰ তেওঁ এই ফাৰ্নিচাৰ সেটটো বনাইছে কেনেকুৱা দাদা এই ফাৰ্নিচাৰ সেটটো যে ইয়াত বনাইছে মানে কিমান মান ৰেটৰ পৰাই পোৱা যায় এই ডিজাইন লৈ পেলাই কাঠ লৈ পেলাই হয় মোটামুটি 1 লাখ 80 টকা ষ্টাৰ্টিং হ'ব আৰু ডিজাইন প্লাছ আপোনাৰ কাঠ লৈ পেলাই আপোনালোকে কণ্টেক্ট কৰক ঠিক আছে আপোনালোকে কণ্টেক্ট কৰক মোটামুটি আপোনালোকে কামত পাব ইয়াৰ চাই লওক ডিজাইনবোৰ মই ভালদৰে দেখুৱাই দিছোঁ ভাল ভাল ডিজাইন বনাইছে চাই লওক আৰু মই সুধি আছোঁ এই মিস্ত্ৰী ক'ত মিস্ত্ৰী আছে এই ইয়াৰ মিস্ত্ৰীবোৰ ক'ৰ পৰা আনিছে আপোনালোকে আমাৰ লোকেলো আছে ধুবুৰী আছে হয় আৰু মিক্সাৰ আছে হয় ধুবুৰীৰ আছে গোটেইখিনি আছে চাওক ডিজাইন আৰু ডিজাইন মিস্ত্ৰীবোৰ ক'ৰ পৰা আনিছে কি ধুনীয়া ডিজাইন কৰিছে ভাল লাগিছে আৰু যদি আপোনালোকে যদি ফাৰ্নিচাৰ সেট ল'ম বুলি ভাবি আছে কম ৰেটত আহক বালুকুচিৰ পৰাই 1 কিলোমিটাৰ এই আমাৰ এই দোকানখন বেজেৰা ৰোড ভাল আৰু ধুনীয়া ধুনীয়া ডিজাইনৰ বস্তু পাব আপোনালোকক যেনেকুৱা ডিজাইন লাগে সো তেনেকুৱা ডিজাইনৰে বস্তু পাই যাব চাই লওক কি ধুনীয়াকৈ বনাইছে সো আজি এই ফাৰ্নিচাৰ সেটটো ডেলিভাৰী হ'ব সো সেইটো কাৰণে অলপ সজাই কৰি ৰাখিছে আৰু ভিতৰতো আছে মই অলপ ভিতৰৰ বনাই থোৱা মালবোৰ কেনেকৈ বনাই থৈছে ৰং নকৰা মালটো মই আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক এই দোকানখনৰ ভিতৰত সোমাই আহিলোঁ এয়া চাই লওক এইবোৰ মানে দোকানৰ পুৰণীয়া সেট আৰু এইবোৰ চব চেগুনৰ নহয় জানো এইবোৰ চব চেগুনৰ কাঠ চাই লওক এইবোৰ বনাই ৰাখিছে এইটো সেটো অৰ্ডাৰ আছে চাগে এইবোৰ চাওক কি ধুনীয়াকৈ ডিজাইন চাব পাৰিছে আপোনালোকে হয়তো ভাবিব পাৰে বেলেগ কাঠ দিছে চাই লওক এইবোৰ ৰং মাৰা নাই ৰং নামাৰাতে কেনেকুৱা এটা মানে কালাৰ এটা আহিছে চাব পাৰিছে অৰিজিনেল চেগুন এটা আছে এনেকৈ সজাই পৰা ৰখা আছে তেনেকুৱা ডিজাইন লাগে আপোনালোকৰ তেনেকুৱা ডিজাইন পাই যাব আৰু মই এতিয়া ফোন নম্বৰটো দি থৈ দিম ডিছক্ৰিপশ্যনত ফোন নম্বৰটো দি থৈ দিম আৰু জেগাখিনিৰ নামটো দি থৈ দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব স্বত্বাধিকাৰীজনৰ লগত ভালদৰে চ' আহক ইয়াতে বহুতেই কম হয় আৰু কম ৰেটত পাই যাব আপোনালোকে বস্তু ঠিক আছে ভিডিঅ'টো আজিৰ কাৰণে এইখিনি আছিলে আকৌ নেক্সট যদি আপোনালোকক যদি ফাৰ্নিচাৰ সেটৰে ভিডিঅ' লাগে বা কিবা বেলেগ ভিডিঅ' লাগে তো কমেণ্ট কৰি কিনে জনাব চ' আজিৰ